Welcome to NK Page. আমি আজি ইয়াত একচুয়ালি ভিডিওটো বনাইছো এটা বিশেষ আপোনাৰ এটিএম আমাৰ মাইক্ৰো এটিএম সাৰ্ভিসটোৰ বিষয়ে সো মাইক্ৰো এটিএম ডিভাইসটোত কি হয় কিছুমান গাৰ্ড কেতিয়াবা সাপোৰ্ট নকৰে ধৰক আগতে লোৱা কিছুমান এটা নতুন ডিভাইস জুনে ল'ব তেওঁলোকৰটো সব আপডেট থাকিব কিন্তু যদি আগতে কোনবা লৈ থৈছে তেওঁলোকৰ ডিভাইসত কি হয় ইভিএম নট সাপোৰ্টেড বুলি আহে কিছুমান চিপ নথকা কাৰ্ড বা এনেকুৱা কেতিয়াবা আহে সো বহুতে কন্টাক্ট কৰি আছে সো তেওঁলোকক এটা মই পাৰ্টিকুলাৰলি আপডেট দিবলে হিকাবলে অলপ প্ৰবলেম হৈছে সো এটা ভিডিও বনাই দিছো পাব্লিকৰ কাৰণে যাতে সবৰ কাৰণে সুবিধা হওক সো আপোনালোকে প্ৰথম কি কৰিব লাগিব এই ইন্টাৰকেচ বুলি এটা এপ্লিকেশন প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব ডাউনলোড কৰি এটো ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত ওপেন কৰিব ঠিক আছে ওপেন কৰি ইয়াতে আপোনাৰ এটা সক ইউজাৰ নেম আৰু পিন বিচাৰিছে ইউজাৰ নেম পিনটো আপুনিটো নাজানে তো আপুনি ইউজাৰ নেম আৰু পিনৰ বাবে কোম্পানীৰ যেটো হেল্পলাইন নম্বৰ 6003884457 হে নম্বৰটোত WhatsApp এটা কৰি দিব ইউজাৰ নেমটো আৰু পিনৰ বাবে সেয়ে এটো WhatsApp নম্বৰটো 6003884457 WhatsApp কৰি দিয়া লগে লগে কোম্পানীক আপুনি ইনফৰ্ম কৰিব যে মোৰ মেচিনটো আপডেট দিব লাগে সো মোৰ ইউজাৰ নেম পিন আৰু টিআইডি বুলি হয় কাৰণ এই এপটো ইনষ্টল কৰাৰ পিছত আপোনাক টিআইডি নম্বৰটো বিচাৰিব টিআইডি নম্বৰটো লগতে আপুনি লৈ ল'ব আৰু পিনটো যেতিয়া পাব সেই পিনটো আপুনি ইয়াত আহিব লগইন কৰাৰ লগে লগে আপোনাৰ চেঞ্জ কৰিবলৈ দেখাব এটো ইনভ্যালিড পিন আহিছে ইনভ্যালিড পিন মানে মোৰ পিনটো ভুল হৈছে ধৰক মোৰ পিনটো যেটো হয় এটো মাৰিব লাগে তাৰপিছত সেই পিনটো মৰাৰ পিছতে যেটো পিন আহিব হে আকৌ পিনটো চেঞ্জ কৰিবলৈ দেখাইছে এটো ইউজাৰ নেম আকৌ টাৰ্মিনেল আইডি মানে টিআইডি এই টিআইডিটো আপোনাক কোম্পানীয়ে দিব আপোনাক তিনটা বস্তু দিব ইউজাৰ নেম পিন আৰু টিআইডি এই টিআইডিটো আপোনাক লাগিব যেটা ইনষ্টল কৰিব ঠিক আছে টিআইডিটো ভৰাই দিয়াৰ পিছত এতিয়া আপোনাক দেখাইছে এটা ওটিপিটো আপোনাৰ মোবাইললৈ আহিব 4 ডিজিটৰ ওটিপি এটা এটো আকৌ পিনটো নহয় আকৌ 4 ডিজিটৰ এটা ওটিপি আহিব এই ওটিপিটো ভৰাই দিয়াৰ পিছত তাৰপিছত আকৌ দেখাব আপোনাৰ পিনটো চেঞ্জ কৰিবলৈ দেখাব কিন্তু পিনটো চেঞ্জ মানে কি আমি সেম পিনটোকে দুবাৰ কনফাৰ্ম কৰি দিব আপুনি আকৌ চেঞ্জ কৰি নিব বেলেগ পিন কাৰণ প্ৰবলেম হ'ব এন্টাৰ নিউ পিন বুলি আহিছে একেটা পিনকে আপুনি দিব পাৰে যেটো পিন আপুনি লগইন কৰিছিলে পিনটো ভৰোৱাৰ পিছত ইয়াত আপোনাৰ এটা আকৌ লগইন কৰিবলৈ আহিছে ইউজাৰ নেমটো ভৰাব মোবাইল নম্বৰ আৰু যেটো পিন আপুনি হে নিউ পিন ভৰাইছিলে হে একেটা পিনকে ভৰাব লগইন কৰিব লগইন কৰাৰ পিছতে ইয়াত আপুনি পিন পেড সেটিংত যাব ইয়াত আমি পেয়াৰ কৰিব লাগিব ডিভাইসটোৰ লগত ঠিক আছে এতিয়া আমি ডিভাইসটোৰ লগত আপোনাক দেখাম এই পিন পেড সেটিংত যাব লাগিব সো ডিভাইসটো অন কৰি ল'ব ডিভাইসটো অন কৰি আপোনাৰ মোবাইলত ব্লুটুথটো অন কৰি ল'ব লাগিব আৰু সক ইয়াতে এটা সিৰিয়েল নম্বৰটো দেখাই দিছে এসএন নম্বৰ আৰু আপুনি ইয়াত ব্লুটুথটো অন কৰাৰ লগে লগে হে এসএন নম্বৰটো এটো আহি গৈছে সক মোবাইলত পেয়াৰ কৰি দিয়া ললে কানেকশন ওকে বুলি আহিছে কানেকশন ওকে বুলি অহাৰ পিছত এটা আকৌ আপুনি এপটোত যাব লাগিব যেটো ইন্টাৰকেচ এপ আপোনাক ইনষ্টল কৰিবলৈ মই আৰম্ভণিতে দেখালো এই ইন্টাৰকেচ এপটোত যাব লাগিব ইন্টাৰকেচ এপটোত যোৱাৰ পিছত পিন পেড সেটিংত গল ইয়াত আপোনাৰ পিন পেড সেটিংত যোৱাৰ পিছত ইয়াত চাব আপোনাৰ এটা এনেবল ডিভাইসটো সিলেক্ট কৰিব লাগিব আপুনি যেটো জিভাৰ পেয়াৰ কৰিছিলে সেই ডিভাইসটো সিলেক্ট কৰিব এটা সিৰিয়েল নম্বৰটো মিলাই ল'ব ডিভাইসটো পেয়াৰ কৰি লৈ সিলেক্ট কৰি ললে সিলেক্ট কৰাৰ পিছত কানেকশন ওকে বুলি আহি গল সক ডিভাইসত ইয়াতে আপোনাৰ এইটো এনেবল কৰি ল'ব লাগিব যদি এনেবল লকটো এনেবল কৰি ল'ব আৰু তলতো আপুনি আপডেটটো অন কৰি ল'ব তাৰ পিছত ৰেজিষ্টাৰত ক্লিক কৰিব ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছতে গেট ইনফো কৰিব ডিভাইস ৰেজিষ্টাৰ্ড বুলি আহিছে তাৰ পিছত গেট ইনফোত ওকে কৰিলে তাৰ চেক আপডেটত চাব আপোনাৰ দুটা আহিব আপোনাৰ ফাৰ্মৱেৰ ওকে কৰিলে তাৰ পিছত ষ্টাৰ্ট আপডেটত কিন্তু এটা মনত ৰাখিব ফাৰ্মৱেৰটো আপুনি উঠাই ল'ব লাগিব কল ইএমভি টো ওকে কৰি দিয়া লগে লগে চাব আপুনি ডিভাইসটো আপুনি লক্ষ্য কৰিব কনফিগাৰ আপডেট ৰিসিভিং বুলি আহিছে সক 99% 100% আপডেট ওকে ঠিক আছে আপোনাৰ এটো হৈ গ'ল এতিয়া আপোনাৰ অল কাৰ্ড সাপোৰ্ট কৰিব এতিয়া আপুনি যিকোনো কাৰ্ডে আপুনি আমি ইয়াত ট্ৰানজাকশন কৰিব পাৰিব ঠিক আছে সো এতিয়া আপুনি এই ভিডিওটোৰ যোগেদি আপুনি গম পালে যে মাইক্ৰো এটিএম আপুনি যদি মাইক্ৰো এটিএম সাৰ্ভিসটো ল'ব বিচাৰে যদি আপোনাৰ মাইক্ৰো এটিএম নাই সো মাইক্ৰো এটিএমৰ কাৰণে আপুনি আমাৰ ইয়াত দিয়া নম্বৰত কন্টাক্ট কৰিব বা ফ্লিপকাৰ্টতো আপুনি এনকে পেজ মাইক্ৰো এটিএম বুলি মাৰিব এনকে পেজ মাইক্ৰো এটিএম ফ্লিপকাৰ্টত अवेलेबल আছে আপুনি কন্টাক্ট কৰি আমাৰ পৰা ল'ব পাৰে
ঠিক আছে আৰু ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো দবাই দিব আৰু শ্বেয়াৰো কৰি দিব পাৰিলে কাৰণ যাতে বেলেগৰো লাভ হয় আৰু কিছুমানে ধৰক কণ্টেক্ট কৰিব হেল্পলাইন নাম্বাৰত কণ্টেক্ট কৰাত এটা তেওঁলোকৰ প্ৰব্লেম থাকে বা বহুতে নিবিচাৰে কাষ্টমাৰ কেয়াৰলৈ কল কৰা এইবিলাক চ' তেওঁলোকে যাতে নিজে কণ্টেক্ট কৰিব পাৰে ধন্যবাদ